এনেকুৱা মচমচীয়া ডোছা বনাবৰ কাৰণে বেটাৰটো সদায় ধুনীয়াকৈ বনাব লাগে, তেতিয়াহে ডোছাবিলাক ধুনীয়া মচমচীয়া হয়। ভাত খোৱা চাউল 2 কাপ লৈছোঁ, ধুনীয়াকৈ ধুই ইয়াতে পানী দি দিছোঁ কমেও আধা গিলাচমান। এতিয়া ইয়াতে 1 চামুচ দিছোঁ মেথিখিনি ধুই পিনে শুকাই থৈ দিয়া। এতিয়া ঢাকন লগাই থৈ দিছোঁ। তাৰপিছত লৈছোঁ উৰদ ডাল হ'ল আপোনাৰ বাকলি নোহোৱা মাহৰ দালিটো। তাৰেও মই এতিয়া 1 কাপ লৈছোঁ, চাহ খোৱা কাপটোতে ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ পিনে এতিয়া এইখিনি কমেও 4-5 ঘণ্টাৰ কাৰণে ভিজাই থৈ দিছোঁ। তাৰপিছত এয়া 5 ঘণ্টামানৰ পিছত এতিয়া খুন্দিব ওলাইছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। আৰু যেতিয়া মই চাউল আৰু মেথিখিনি দিছোঁ, তাতে এয়া দিনৰে যে বনোৱা ভাত আছিলে এক মুঠি দিছোঁ আৰু তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এনেকুৱা ধৰণৰ হ'ব লাগে বেটাৰটো। তাৰপিছত উৰদ দালিখিনি যে আছে সেইখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ। এতিয়া ইয়াতে দিম মই আপোনাৰ আধা বাতি এয়া শুকান চিৰা, এইটো পেকেট চিৰা হয়, সেইকাৰণে ধুই নাই দিয়া, শুকান চিৰা দিছোঁ ইয়াতে 1 বাতি, মানে আধা বাতি চৰি। তাৰপিছত ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত সেইখিনি পিচি ল'লোঁ। এতিয়া দুয়োখিনি বস্তু ধুনীয়াকৈ হাতেৰে এনেকৈ মিক্স কৰি দিম আৰু গোটেই ৰাতিটোৰ কাৰণে ঢাকন লগাই পিনে থৈ দিম। আৰু ৰাতিপুৱা এই যিমানখিনি হৈছে ন বেটাৰ, তাৰে দুগুণ হ'ব। আৰু এয়া ৰাতিপুৱা দেখিছেনে একেবাৰে বেটাৰটো ফুলি কিনে কেনেকুৱা হৈছে, একেবাৰে দুগুণ হৈছে আৰু এনেকুৱা জালি জালি হৈছে, একেবাৰে ফৰ্মেট হৈ গৈছে। আৰু মানে আপুনি গম পাব এনেকুৱা ধৰণৰ যদি বেটাৰটো হৈ যায় তেতিয়াহ'লে গম পাব এতিয়া পাৰফেক্ট ডোছা হ'ব। আৰু তাৰপিছত মছলা ডোছা বনাম যিহেতুকে কেৰাহীত অকণমান আপোনাৰ মিঠাতেল দি কেইটামান ক'লা সৰিয়হ দিছোঁ। তাৰপিছত আপোনাৰ অলপমান নৰসিংহৰ পাত, তাৰপিছত পিঁয়াজ আৰু বিলাহী এনেকৈ চপাৰত চপ কৰি লৈছিলোঁ। তাতে নিমখ হালধি অকণমান গৰম মছলা দি ধুনীয়াকৈ মছলাখিনি ভাজি লৈছোঁ। তাৰপিছত আলু মই বইল কৰিয়ে থৈ দিছিলোঁ প্ৰেছাৰ কুকাৰত। এতিয়া বইল আলুখিনি ইয়াতে দি কিনে ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত এয়া বাদামো এনেকৈ টাৱা এখনত ৰ'ষ্ট কৰি থৈ দিছিলোঁ। এইখিনিৰ এতিয়া চাটনি বনাম, একেবাৰে চিম্পুলকৈ বনাম। তাৰপিছত এতিয়া বনাম ডোছাকেইখন। ডোছা বনাবৰ কাৰণে ডোছা টাৱাখন বহাই দিছোঁ। বহাই দিয়াৰ পিছত যেতিয়া টাৱাখন ধুনীয়াকৈ গৰম হৈ গৈছে, ইয়াতে পানী অলপমান ছটিয়াই কিনে টিচু পেপাৰেদি ধুনীয়াকৈ চাফা কৰি লৈছোঁ। তাৰপিছত ইয়াতে 1 কৰচ আপোনাৰ দি দিছোঁ ডোছা বেটাৰ আৰু এনেকৈ ঘূৰাই আছোঁ। যিমান পাৰে সিমানে পাতল কৰিব, তেতিয়াহে ডোছাখন একেবাৰে ধুনীয়া মচমচীয়া হয়। মই যিমান পাৰোঁ সিমানখিনি পাতল কৰিব চেষ্টা কৰোঁ। একেবাৰে লাহে লাহে হাতেৰে এনেকৈ ঘূৰাই থাকিলে হ'ল আৰু কৰচখন আৰু ধুনীয়াকৈ। তাৰপিছত গেছটো চিমত আছিলে, অকণমান মিডিলত দি দিলোঁ। তাৰপিছত এয়া জালি জালি যেতিয়া অলপমান হ'ব আৰু তেতিয়া ইয়াতে চাইডে চাইডে অলপমান তেল দিব। তেলটো নিদিলেও হয়, মই দিওঁ আচলতে, সেইকাৰণে দি দিলোঁ। তাৰপিছত যে আলুখিনি ৰেডি কৰি থৈ দিছিলোঁ, মছলা আলুখিনি ইয়াৰে ভিতৰত দি দিলোঁ। আৰু এয়া আমাৰ একেবাৰে মছলা ডোছা ৰেডি। ধুনীয়া মচমচীয়া হয় এনেকৈ বনালে। সাউথ ইণ্ডিয়ানত থাকোঁতে খুব বনাইছিলোঁ তাতে, কিন্তু আজিকালি অলপমান কমকৈ বনোৱা হয়। বহুত দিনৰ মূৰত আচলতে মই বনালোঁ ডোছা, খাব মন গৈ আছিলে সেইকাৰণে বনাই দিলোঁ। আৰু এয়া আমাৰ মছলা ডোছা একেবাৰে ৰেডি। এতিয়া মই আৰু এখন আপোনালোকক আলু নিদিয়াকৈ এখন ডোছা বনাই দেখাম। এইখন আচলতে মই মোৰ কাৰণে বনাইছোঁ আলুৰ ভিতৰত দি পিনে। বৰ্তমান প্ৰাচু আৰু ময়ে ঘৰত আছোঁ যিহেতুকে, হাজবেণ্ড অলপ দেৰিকৈ আহিব, তেখেতক তেতিয়া গৰমে গৰমে বনাই দিম। এতিয়া ছেইম প্ৰচেছত টাৱাত অলপমান পানী দি কিনে ধুনীয়াকৈ টাৱাখন চাফা কৰি লৈছোঁ টিচু পেপাৰ দি। তাৰপিছত বেটাৰটো দি কিনে এনেকৈ ঘূৰাই আছোঁ। আৰু এইখন অলপমান ডাঙৰ চাইজত বনাম। ইয়াৰে ভিতৰত আলু নিদিওঁ, যিহেতুকে প্ৰাচুই খাব এইখন, সিয়ে ভিতৰত আলু দিলে খাই ভাল নাপায়, সেইকাৰণে তাৰ কাৰণে এইখন মই বনাইছোঁ। আৰু যেতিয়া হৈ গৈছে আৰু গম পাওঁ আৰু জালি জালি হ'লে অলপমান ছাইডত তেল দি পিনে এয়া আমাৰ একেবাৰে ধুনীয়া মচমচীয়া আলু নিদিয়া ডোছা এখনো ৰেডি হৈ গ'ল। সঁচাকৈ বহুত বেছি ধুনীয়া হয় যদি আপোনালোকে এইটো প্ৰচেছতে ডোছাটো বনাই পিনে খায়, আৰু বহুত ধুনীয়া লাগে। আৰু তাৰপিছত এয়া চাটনিখিনিও মই বনাই লৈছিলোঁ। চাটনিখিনি একেবাৰে চিম্পুলকৈ বনোৱা। ইয়াতে আদা নহৰু কেঁচা জলকীয়া দুটামান আৰু অলপমান নিমখ দি পিনে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছিলোঁ তেনেকৈ বাদামখিনি, আৰু বাছ তেনেকৈ ৰেডি কৰি দিলোঁ চাটনিখিনি। আৰু এতিয়া খাব বহিছোঁ, একপিনে দিছোঁ প্ৰাচুক খাবৰ কাৰণে, তাক আলুৰ লগতে তেনেকৈ ছাইডত আলু দিছোঁ আৰু তেনেকৈ ডোছাখন দি দিলোঁ। আৰু মই এইখন ডোছা খাব বহিছোঁ। আৰু সঁচাকৈ কৈছোঁ তামাম টেষ্টি লাগিলে খাই পিনে। বহুত দিনৰ পৰা মন গৈ আছিলে খাবৰ কাৰণে। এইবোৰ বস্তু আচলতে গৰম দিনতে খাই পিনে ভাল লাগে। গৰম দিনতহে আচলতে এই বেটাৰটো ধুনীয়াকৈ ফৰ্মেট হৈ যায়, ফুলি যায়, সেইকাৰণে গৰম দিনত বনাই পিনে খাব লাগে। ঠাণ্ডাৰ দিনত আচলতে বনাই কিনে খাব নোৱাৰি ডোছাটো, সেইকাৰণে। বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে ৰেচিপিটো প্লিজ কমেণ্ট কৰি কিনে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, আৰু পাৰে যদি পেজটো প্লিজ ফ'ল' কৰি দিব। বাৰু আজিলৈ আহিছোঁ, লগ পাম এটা পুনৰ নতুন ভিডিঅ'ত। বাই।